Good morning. Time হৈ গ'ল এতিয়া 8 মানে 8:30 হ'ল এতিয়া টাইমটো আৰু কালি ৰাতি এনেকৈ শুই গ'লোঁ আৰু ভিডিঅ'টোত চাইছে আপোনালোকে ভিডিঅ'টো আপলোডিঙো লগাই দিলোঁ মানে শিডিউল কৰি দিছোঁ তো সেইকাৰণে টাইমটো 9:30 মানত মই শিডিউল কৰি দিছোঁ তো ভাবিলোঁ আৰু নেক্সট ভিডিঅ'টোৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ তো সেইকাৰণে বাকী শুই উঠিছিলোঁ 7:30 শুই উঠি ব্ৰাছ কৰি ব্ৰেকফাষ্ট কৰি আহিলোঁ মানে ইয়াত অলপমান দামবিলাক বেছি সেইকাৰণে খাবলৈ মানে মন গ'লেও নাযায়ও কাৰণ নহয় আমি ইকনমিৰহে বিজনেছ ক্লাছৰটো নহয় তো ভাবিবলগীয়া হয় কথাবিলাক তো আৰু খাই বৈ মানে ঘৰৰ কাৰণে লৈ ল'লোঁ জাষ্ট এনেকুৱা বিকানেৰৰ মিঠাইবিলাক আৰু জাষ্ট আমাৰ ফ্লাইট আছে 10 o'clock বেছি টাইম নাই লগভগ আধা ঘণ্টা আছে আৰু ফ্লাইটবিলাক এনেকৈ ৰৈ আছে তো গুড মৰ্ণিং তো হাই হেল্ল' দোস্ত নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ দিল্লী এয়াৰপৰ্টৰ পৰা টাৰ্মিনেল 3 তো কথাটো হ'ল কেনেকুৱা ধৰণৰে কালি ভিডিঅ'টো মানে এনেকুৱাকৈ মই অলপমান কি হ'ল অলপ খৰখেদা হ'ল তাৰপিছত সেইকাৰণে আৰু কি হ'ল গোপ্ৰ'টোৰ চাৰ্জ নাছিল তো সেইকাৰণে তো ব'লক আজি ভিডিঅ'টো অলপমান ভালকৈ কৰিম তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এইখনতে শুইছিলোঁ মানে কমফৰ্টেবলো হয় শুবৰ কাৰণে দেই তো বাকী চকীবিলাক থাকে তেনেকৈ এইটো চাইডে ৱেইটিঙৰ কাৰণে বাট এনেকৈ মানে থাকে আৰু ৰেষ্ট কৰাৰ কাৰণে যাৰ মানে ফ্লাইটবিলাক হয় বহুত টাইমৰ কাৰণে হল্ড থাকে তো সেইকাৰণে আৰু কিতাপটো চেঞ্জ কৰি ল'লোঁ কাৰণ জিন্স পিন্ধি আছিলোঁ জিন্স পিন্ধি তাৰ পৰা আহিছিলোঁ জিন্স আৰু চাৰ্ট আপোনালোকে ন'টিছ কৰিছে চাগে যদি ভিডিঅ'টো চাইছে আগৰ মানে জিন্স পিন্ধি থাকিলে কমফৰ্টেবল ফিল কৰা নাযায় এনেকৈ ট্ৰেক লগাই ল'লোঁ ট্ৰেক লগাইও এনেকুৱা এটা কি বুলি কয় স্পৰ্টিং তো সেইকাৰণে বাকী গুৱাহাটী পামগৈ আমি 12টা বজাত তাৰপিছত গুৱাহাটীৰ পৰা আমি নামিয়েই ডাইৰেক্ট হোটেল যাম বাকী ভিডিঅ'টো চাই থাকক আগলৈকে আপোনালোকে গম পাই থাকিব টাইম হৈছে আৰু মানে জেগাটো এৰি আচ্ছা টাইম হৈছে আৰু টাইম হৈ গ'ল 9:45 আৰু 9:50ত আমাৰ বৰ্ডিং আছে গেট নাম্বাৰ 52 এনেকৈ গেট নাম্বাৰবিলাক লিখা থাকে তো ডাইৰেক্ট গৈ পেলাই আমি ফ্লাইটত বহোগৈ আৰু ফ্লাইটত বহিলে মানে অলপমান বস্তু আছে যে সেইকাৰণে অলপমান সোনকালে আহিছোঁ নহ'লে আকৌ কালিৰ নিচিনা হৈ যাব কেছটো লাষ্ট এণ্ড ফাইনেল বলৰ টাইপৰ ডাইৰেক্ট ফ্লাইটৰ ভিতৰৰ পৰা আৰু গুৱাহাটীৰ পৰা লগ পাই আছোঁ বহিলোঁ আহি ভিতৰত কিন্তু আজি ভেৰি আনকমফৰ্টেবল মানে যোনটো মই শ্ৰীনগৰৰ পৰা আহিছিলোঁ তাত চিটটো ভাল আছিলে কিন্তু আজি ফাৰ্ষ্ট টাইম বহিছোঁ মই NSP2 ৰোড 27C তো ঠিকে আছে অলপমান ৰেষ্ট কৰোঁ কাৰণ ৰাতি বহুত দেৰিলৈকে মোৰ এডিটিঙৰ কাম চলিল সেইকাৰণে তো এতিয়া আৰু জাষ্ট শুই যাওঁ মই ডাইৰেক্ট গুৱাহাটীৰ পৰা লগ পাই আছোঁ গুৱাহাটী আহি পাই গ'লোহি জাষ্ট টাইমটো হৈ গ'ল 1:30 আৰু ডিলে কৰিলে বাৰু কাৰণ তাৰ পৰা আহোঁতে ডিলে হ'ল লেট হৈ গ'ল আৰু মই পূৰা শুই গ'লোঁ ভাগৰুৱা হৈ গৈছিলোঁ তো এতিয়া গৈ পেলাই হোটেলত ভাত খাই নেক্সট এখন উবেৰ কৰি ল'ম দুইটা শ্বেয়াৰিঙত খানাপাৰালৈকে যাম তো এনেকৈ আৰু বাকী পিঠিত লগভগ 30 kg মান আছে 30 kg পিঠিত খোজকাঢ়ি এইখিনিৰ পৰা ৰাণীগেটলৈকে নাযাওঁ বাৰু ৰাণীগেটলৈকে গ'লে বেছি দূৰ হৈ যাব তো সেইকাৰণে গৰমো আছে বৰষুণো ধৰি আছে এইপিনে বৰষুণটো দিলে গাড়ীত বহাৰ পিছত বৰষুণটো দিলে বেছি ভাল হ'ব চাগে মই ভাবোঁ তো এনেকৈ আৰু কিহৰ যদি বিজেপিৰ পতাকা উৰুৱাই থৈছে ইয়াত যদি জাতীয় পতাকা হ'ল হয় কিমান ভাল লাগিল হয় তো হোটেলত ভাত খাই লওঁগৈ
কিয় নাপাওঁ বাবা আচ্ছা ভাত খাই উঠিলোঁ এইখন হোটেল নখোৱা এয়াৰপৰ্টৰ পৰা ওলালে মানে ৰাইট চাইডেই হয় 100 টকা দি আৰু মাছ ভাত খাই দিলোঁ ধুনীয়াকৈ তাৰপিছত এতিয়া গৈ থাকোঁ বৰষুণ ধৰিছিলে কিন্তু বৰষুণটো নিদিয়ে চাগে আজি চোৱা তুমি চোৱা নহ'লে তাৰপিছত খানাপাৰাত গৈ পেলাই ডাইৰেক্ট গাড়ীত উঠি টাউন আৰু টাউন আমাৰ মৰিগাঁও টাউন এইপিনে খানাপাৰা পাই গ'লোহি আৰু জাষ্ট টাইম হৈছে এতিয়া বৰ্তমান 2:51 1 ঘণ্টা লাগি গ'ল এয়াৰপৰ্টৰ পৰা মানে কি হৈছে এতিয়া নতুন অভাৰব্ৰিজ বনোৱা হৈ আছে যে সেইকাৰণে অলপ টাইম লৈছে তো বাকী মই এতিয়া ট্ৰেভেলাৰতে যাব লাগিব তাৰপিছত ঘৰত কল কৰি দিব লাগিব টাউনৰ পৰা নিব আহিবৰ কাৰণে আৰু অভাৰব্ৰিজ কেইখন হৈ গ'লে চাগে জামটো কমি যাব টাইম অলপমান ল'ব ব্ৰিজ কেইখন হওঁতে তো জাষ্ট ভিডিঅ'টো এডিট কৰি হৈছে ঘৰ পালোহিয়ে মানে ঘৰ পাওঁতে অলপমান টাইম গ'ল আৰু ভাগৰো লাগিলে সেইকাৰণে ব্লগিং কৰিবলৈ একদম মন নগ'ল আৰু জাষ্ট আহিফালে আপোনালোকৰ আগত ইনষ্টাগ্ৰামত লাইভো আহিছিলোঁ মানে সকলোৱে সুধি আছে ঘৰ পালেহি নে নাই তো সেইকাৰণে বাকী আৰু এটা কমেণ্ট এটা কৰিছে বহুত ধুনীয়া কমেণ্টটো কৰিছে এক মিনিট কমেণ্টটো কৰিছে মই দেখুৱাই আছোঁ আপোনালোকক কমেণ্টটো কৰিছে এইপিনে মনজিত ৰয় এইটো দেখিছেনে মনজিত ৰয় কমেণ্টটো কৰিছে দাদা ফ্লাইটখনত হৰ্ণ আছেনে নাই বাছৰ নিচিনা জনাবচোন মই আজিলৈকে উঠি পোৱা নাই সেইকাৰণে সুধিলোঁ আচ্ছা ফ্লাইটৰ হৰ্ণ এইটো ফানি হয় কিন্তু মানে ফ্লাইটৰ হৰ্ণৰ দৰকাৰেই নাই তাৰ ইমানেই মানে মাতটো ডাঙৰ তো ঠিকে আছে বাকী ভাবিছোঁ মই 2 তাৰিখে যোনটো মই ইউটিউবৰ পৰা পাইছিলোঁ মানে আৰ্নিং কৰিছিলোঁ প্ৰথম পে'মেণ্টটো তো তাৰ কাৰণে মই মৃত্যুঞ্জয় মন্দিৰ আমাৰ নগাঁৱৰ 2 তাৰিখে যাম বুলি ভাবিছোঁ তো ঠিকে আছে ভিডিঅ'টো এনেকৈ সামৰণি মাৰোঁ তো আকৌ এতিয়া ক্লিপটো এডিট কৰি ভিডিঅ'টো আপলোডিঙৰ কাৰণে কৰি দিওঁ যাতে আপোনালোকে পায় তো আকৌ কাইলৈ আকৌ কিবা গণেশ চতুৰ্থীও আছে পূজা তো ইভিনিং টাইমত এনেই এপাক ওলাই যাম যদি পাৰোঁ ব্লগ বনাবলৈ ট্ৰাই কৰিম বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ'ত দিয়া আৰু লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ইয়াকে কৈ আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ ময়ো ভাত চাত খাই শুই যাওঁ আপলোডিঙত লগাই দিওঁ আৰু নেটটোতো শ্ল' ইয়াকে কৈ গুড নাইট জয় হিন্দ জয় অসম লিভ ইয়ৰ লাইফ লিভ ইয়ৰ ড্ৰিম আৰু গৈ আছোঁ শিৱসাগৰ